हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल बाखबी बरा। मैं बर्तमान आसो मा देउताहतर लगत गुवाहाटीत अलप फुरो बुली आहिलो और इफाले आमार मा शुई आछे। आमी बर्तमान गई आसो नर्थ गुवाहाटीर पिने। देउताई गइसे तात विभिन्न धৰণৰ मन्दिर आछे, ताके आमी चाবলৈ जाবলৈ ओलाइছো। बोलक आपनालोककো लगत লৈ যাও। আমি বৰ্তমান আহি পালো দৌল গোবিন্দ মন্দিৰ। গাড়ীখন চাহতে পাৰ্ক কৰি অকমান আঁতৰৰ পৰা খোজকাঢ়ি আহিছো, কাৰণ বাটতে চাকি তাকিও ল'ব লাগিব আৰু মাহঁতে সোমালে চাকি ল'বলৈ। আৰু এয়া ভিতৰলৈ সোমাই আহিছো। বহুত ধুনীয়াকৈ বনাইছে, একদম মানে বাহিৰত আমি যেনেকৈ টিভিত দেখোঁ মন্দিৰবিলাক তেনেকুৱা ধৰণৰ এটা অনুভৱ হৈছে। পুৰা মানে এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ বুলি ক'ব লাগিব। বৰ ধুনীয়া লাগিলে। আৰু চাকি জ্বলাবলৈ বেলেগকৈ এখন ঘৰ দিছে, য'ত এনেকৈ চাকি জ্বলায় মানুহসকলে। আৰু সেই ঘৰটোও বৰ ধুনীয়াকৈ ডিজাইন কৰা আছে। মই ফটো দিম লাষ্টত, চাব আপোনালোকে। আৰু আমাৰ দেউতা য'ত ৰখি আছে তাতে এটা কাউণ্টাৰ আছে, লিখি থোৱা দেখিছেই। তাতে আপোনালোকে দৌল গোবিন্দৰ বিষয়ে, মন্দিৰখনৰ বিষয়ে জানিবলৈ হ'লে তাত কিতাপ পায়। কিতাপখন আপোনালোকে কিনিব পাৰে। আৰু লগতে প্ৰসাদ বা শৰাই যে দিয়ে, শৰাই দিবৰ কাৰণেও তেওঁলোকৰ ওচৰলৈ গ'লেই তেওঁলোকক কৈ দিলেই তেওঁলোকে দি দিয়ে। আৰু ভিতৰখন এনেধৰণৰ। ভিতৰত আমাক সেৱা কৰাৰ পিছত পায়স আৰু প্ৰসাদ দিছিলে। পায়সকণ ইমানেই ধুনীয়া। মই সাধাৰণতে পায়স খাই ভাল নাপাওঁ, কিন্তু সেইকণ পায়স খাই সঁচাই বহুত ধুনীয়া লাগিলে। আপোনালোক গ'লে, আপোনালোকক দিবই বাৰু, গ'লে খাই চাব আৰু যাব এবাৰ এইটো মন্দিৰলৈ। সঁচাই বহুত ধুনীয়া লাগিলে। আৰু এয়া আমাৰ মায়ে ধুনীয়াকৈ খাই আছে। সকলো মানুহকে তাত পায়স আৰু প্ৰসাদ দিছে।